ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটি নামৰ NGO এটাৰ সদস্যৰ এটা গোটে এখন অনন্য আৰু ঐতিহাসিক স্থান বিচাৰি গ'ল আৰিমত্ত গড়। এই অভিযানটো মাত্ৰ এক ভ্ৰমণ নাছিল, ই আছিল এক ইতিহাসক স্পৰ্শ কৰাৰ সুযোগ, নিজৰ শিকৰৰ লগত পুনৰ সংযোগ স্থাপন কৰাৰ এক আধ্যাত্মিক অভিজ্ঞতা। এই অভিযানে NGOৰ সদস্যসকলৰ মনত জন্ম দিলে ইতিহাস আৰু ঐতিহ্য সংৰক্ষণৰ প্ৰতি এক নতুন উৎসাহ। তেওঁলোকে সিদ্ধান্ত ল'লে ইতিহাসক কেৱল জানি থকাতে সীমাবদ্ধ নহ'ব, ইয়াক সংৰক্ষণ, প্ৰকাশ আৰু ভৱিষ্যত প্ৰজন্মলৈ আগবঢ়োৱা সমান গুৰুত্বপূৰ্ণ। আমি উপস্থিত আছোঁ ঐতিহ্যমণ্ডিত আৰিমত্ত গড়ৰ ওপৰত, আৰু আৰিমত্ত গড়ে বিশেষকৈ মাদৈকাতাবাসীক যুগ যুগ ধৰি আকৰ্ষিত কৰি আহিছে। মানুহে জানিব বিচাৰে যে আৰিমত্ত গড়ৰ উৎপত্তি কেনেকুৱা, আৰিমত্তৰ ইতিহাস কেনেকুৱা, আৰু সেয়ালৈ আমাৰ আৰম্ভ হ'ল, আৰু আমি ইতিহাস বিচাৰিম আৰিমত্ত গড়ৰ মাদৈকাতা গাঁৱৰ। আৰিমত্ত গড় নামনি অসমৰ মাটিত গঢ়ি উঠা এটি অনন্য ঐতিহাসিক প্ৰতিমূৰ্তি, যিয়ে আজিও অসমৰ গৌৰৱময় অতীতৰ কথা ক'বলৈ তৰংগিত হৈ উঠে। বহু শতাব্দী পূৰ্বে ৰজা আৰিমত্তই এই গড়খন নিৰ্মাণ কৰিছিল। তেওঁৰ পৰাক্ৰম, দূৰদৰ্শিতা আৰু ৰাজনৈতিক দক্ষতাৰ ফলস্বৰূপেই এই গড়খনে জন্ম লৈছিল। আৰিমত্ত গড় কেৱল স্থাপত্যৰ দৃষ্টিকোণৰ পৰা প্ৰশংসনীয় নহয়, ই আমাৰ অতীতৰ ওপৰত গভীৰ জ্ঞান অৰ্জনৰ এক মাধ্যম। এই গড়ৰ সৈতে জড়িত কিংবদন্তি, মুখে মুখে চলি অহা কাহিনী আৰু ইতিহাসৰ পৃষ্ঠাত লুকাই থকা সত্যবোৰে গড়খনক আৰু অধিক ৰোমাঞ্চকৰ আৰু মূল্যৱান কৰি তোলে। বিশেষকৈ নামনি অসমৰ জনসাধাৰণৰ বাবে আৰিমত্ত গড় এটি আৱেগৰ উৎস। এই অঞ্চলটোৰ সাংস্কৃতিক পৰিচয়, স্বাভিমান, ঐতিহ্যৰ এক অমূলীন প্ৰতীক। প্ৰতি বছৰে বহু পৰ্যটক আৰু ইতিহাস অন্বেষী এই গড় পৰিদৰ্শন কৰিবলৈ আহে। আধুনিক যুগত তথ্যচিত্ৰ, তথ্যগ্ৰন্থ আৰু বিভিন্ন গৱেষণাৰ জৰিয়তে আৰিমত্ত গড়ৰ গুৰুত্ব অধিক বিস্তৃত হৈ পৰিছে। এই তথ্যচিত্ৰখনো সেই এটি প্ৰচেষ্টা, নতুন প্ৰজন্মক নিজৰ ইতিহাসৰ সৈতে পৰিচয় কৰোৱা, জাতীয় গৌৰৱৰ সোঁৱৰণি জীয়াই ৰখা। সঁচাকৈ আৰিমত্ত গড় হৈছে এখন মুখ সাক্ষী, ই যুগে যুগে অসমৰ অতীত বৰ্ণনা কৰি আহিছে আৰু আগন্তুক পুৰুষলৈ নিজৰ পুৰণি ধ্বনি সঁপিয়াই দি থাকিব। খ্ৰীষ্টাব্দৰ পৰা 1185 খ্ৰীষ্টাব্দলৈ কামৰূপ তথা প্ৰাগজ্যোতিষপুৰত ৰাজত্ব কৰা ৰজা বৈদ্যদেৱে পোনপ্ৰথমে নিৰ্মাণ কৰোৱাইছিল ঐতিহাসিক গড়টো, যাৰ বাবে গড়টো বৈদ্যগড় নামেৰেও পৰিচিত হয় বা জনজাত হয়। একাংশৰ মতে গড়টো পৰৱৰ্তী সময়ত জিতাৰী বংশৰ ৰজা আৰিমত্তই পুনৰ নিৰ্মাণ কৰোৱাৰ বাবে আৰিমত্ত গড় নামেৰেও জনাজাত হয়। ধ্বংসৰ গৰাহত ঐতিহাসিক আৰিমত্ত গড়। বুৰঞ্জীৰ তথ্য অনুসৰি গৌড় ৰাজকুমাৰ পাল সেনাপতি বৈদ্যদেৱে কামৰূপৰ পশ্চিম অংশ জয় কৰি কমতাপুৰ নামে সুকীয়া স্বাধীন ৰাজ্য ঘোষণাৰে নিজৰ ৰাজ্য ৰক্ষাৰ বাবে 1142 খ্ৰীষ্টাব্দত বেতনাত ৰাজধানী পাতে। সেই অনুসৰি গড়টো পূবৰ পৰা পশ্চিমলৈ 6 মাইল দৈৰ্ঘ্য আৰু উত্তৰৰ পৰা দক্ষিণলৈ প্ৰায় 4 মাইল প্ৰস্থৰে নিৰ্মাণ কৰে সমসাময়িক ৰজাগৰাকীয়ে। পৰৱৰ্তী সময়ত 1365 খ্ৰীষ্টাব্দত ৰজা আৰিমত্তই গড়টো পুনৰ নিৰ্মাণ কৰি ৰাজধানী বেতনাৰ পৰা আয়ত আকাৰ গড়ৰ ভিতৰলৈ অৰ্থাৎ বৰ্তমানৰ ৰঙিয়ালৈ স্থানান্তৰ কৰে। 12খন ৰাজহ গাঁৱেৰে ভৰা গড়টোৰ পৰিসীমাৰ মুঠ মাটিকালিৰ পৰিমাণ 28,960 বিঘা 9 কঠা 16 লেচা।
শ্বাহজাহান ছিদ্দিকী আৰু খাইৰুল হুছেইনৰ সম্পাদনত কাউৰবাহা আঞ্চলিক ঈদগাহ কমিটিৰ সৌজন্যত প্ৰথম প্ৰকাশিত স্মৰণিকাৰ ভিত্তিত আমি এনেদৰে তথ্য পাব পাৰোঁ আৰিমত্তগড়ৰ, য'ত লিখাই আছিল বৰ্তমান তামোলপুৰ জিলাৰ অন্তৰ্গত মাদৈকাটা এখন প্ৰাচীন ইতিহাস প্ৰসিদ্ধ গাঁও। এই ঠাইতে ৰজা আৰিমত্তই ৰাজধানীক সুৰক্ষা দিয়াৰ বাবে সজাইছিল আৰিমত্তগড়। এতিয়া প্ৰশ্ন হ'ল, মাদৈকাটা আৰু আৰিমত্তগড় কি? ইয়াৰ তত্ত্ব অসম বুৰঞ্জীত বিদ্যমান, যদিও বৰ্তমান নিশ্চিহ্ন প্ৰায় অৱস্থা। মাদৈকাটা গাঁওখন অতীতৰ কমতাপুৰ ৰাজ্যৰ অন্তৰ্গত। কমতাপুৰ ৰাজ্যৰ ৰজা আছিল ৰামচন্দ্ৰ প্ৰতাপ নাৰায়ণ। তেওঁৰ ঘৈণীয়েকৰ নাম আছিল চন্দ্ৰপ্ৰভা। ৰামচন্দ্ৰৰ ঔৰসত আৰু চন্দ্ৰপ্ৰভাৰ গৰ্ভত এটি পুত্ৰ সন্তান জন্ম হৈছিল। সন্তানটিৰ মূৰটো জন্মতে আৰি মাছৰ দৰে দীঘলীয়া আছিল বাবে সন্তানটিৰ নাম ৰাখিছিল আৰিমত্ত। যথাসময়ত আৰিমত্ত ডাঙৰ দীঘল হৈ দেউতাকৰ মৃত্যুৰ পাছত কমতাপুৰ ৰাজ্যৰ ৰাজধানীৰ সুৰক্ষাৰ বাবে ৰাজধানীৰ চাৰিওফালে এটা গড় নিৰ্মাণৰ সপোন দেখিছিল। সেই সময়ত ৰজাৰ কথাই কামত পৰিণত হৈছিল। ৰজাৰ নিৰ্দেশত হাজাৰ হাজাৰ শ্ৰমিকে গড় বন্ধা কামত লাগি পৰিছিল। গড় বন্ধা কাম আৰম্ভ কৰিছিল গড়টোৰ একেবাৰে পশ্চিম প্ৰান্তৰ পৰা, পশ্চিম বৈদ্যগড় অঞ্চলৰ ফালৰ পৰা। কিন্তু বিধিৰ কি বিপাক, গড়টোৰ বান্ধি থকা অৱস্থাত লাখ লাখ পোক পৰুৱা মাটিৰ তলৰ পৰা ওলাই গড় বান্ধা কামত ব্যাঘাত জন্মাইছিল। ৰজা নিৰুপায় হৈ পৰিছিল। ওচৰৰে এজন বৈদ্য বেজ আহি ৰজাক ক'লে যে তেওঁ জৰাফুকা মন্ত্ৰ পাঠ কৰি পোক পৰুৱা নোহোৱা কৰিব, যদিহে গড়টোৰ নাম বৈদ্যগড় ৰাখে। ৰজাই সন্মতি দিলে। লগে লগে বৈদ্যই জৰাফুকা মন্ত্ৰ পাঠ কৰি পোক পৰুৱাৰ উপদ্ৰৱ বন্ধ কৰিলে। ফলত গড় বন্ধা কাম সম্পূৰ্ণ হ'ল। তেতিয়াৰ পৰা এই গড়টোৰ পশ্চিম অংশৰ নাম ৰাখিলে বৈদ্যগড়। আজি বৈদ্যগড়ৰ ওচৰৰ ঠাইখিনি বৈদ্যগড় নামে পৰিচিত। ৰজা আৰিমত্তৰ চিন স্বৰূপে বাকীখিনিৰ নাম ৰাখিলে আৰিমত্তগড়। এই আৰিমত্ত গড়টোৱে মাদৈকাটা গাঁওখনৰ উত্তৰ আৰু পূব প্ৰান্তক আৱৰি ৰাখিছে। উক্ত গড়টো 1365 খ্ৰীষ্টাব্দতে নিৰ্মাণ কৰা বুলি ইতিহাসে কয়। ই পূবৰ পৰা পশ্চিমলৈ 8 কিলোমিটাৰ আৰু উত্তৰৰ পৰা দক্ষিণলৈ 6 কিলোমিটাৰ। গড়টোৰ বহল 90ৰ পৰা 95 ফুট আৰু ইয়াৰ উচ্চতা আছিল প্ৰায় 25ৰ পৰা 30 ফুট। ৰজা আৰিমত্তৰ কেইবাগৰাকী ৰাণী আছিল আৰু সেই ৰাণীসকলক ৰজাই মৰমতে মাদৈ বুলি মাতিছিল। সকলোতকৈ সৰু মাদৈজনীৰ নাম আছিল মায়াদেৱী। মায়াদেৱী নামত যেনে আছিল ৰূপতো আছিল তেনেই অতুলনীয়। তেওঁ সকলো কামতে পাকৈত, ৰন্ধা বঢ়া কামতো আছিল নিপুণ। কিন্তু তাইৰ চাৰিত্ৰিক দোষ আছিল। ফেকুৱা কোঁৱৰ আৰিমত্ত ৰজাৰ নলে গলে লগা বন্ধু আছিল। এজনে আনজনৰ ঘৰলৈ অহা যোৱা কৰিছিল। এনেকৈ ফেকুৱা কোঁৱৰে ৰজা আৰিমত্তৰ ঘৰলৈ অহা যোৱা কৰোঁতে সৰু মাদৈ ফেকুৱা কোঁৱৰৰ প্ৰেমত পৰিছিল। এদিন কোঁৱৰে ৰজা আৰিমত্তক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ ৰক্ষা কৰিছিল। কথাৰ চলত আৰিমত্তই ক'লে ৰন্ধা বঢ়া জুতি নহ'লে কোঁৱৰৰ নিমন্ত্ৰণ ৰক্ষা নকৰে। তেতিয়া কোঁৱৰে প্ৰতিশ্ৰুতি দিলে যে ৰজাৰ জুতিয়ে তেওঁক খাদ্য খুৱাব। ইফালে ফেকুৱা কোঁৱৰে মায়াদেৱীক ৰন্ধা বঢ়া কৰিবৰ বাবে মনে মনে মাতিলে, কিন্তু দুয়ো একেলগে যাব নোৱাৰে। ফেকুৱা কোঁৱৰে কেইজনমান বনুৱাৰ হতুৱাই আৰিমত্ত গড়টোৰ তলেৰে মায়াদেৱী যাব পৰাকৈ এটা সিন্ধি খান্দি যাব পৰা ৰাস্তাটো সজাইছিল, যে আজিও সিন্ধিবুখ নামে জনাজাত। যথাসময়ত আৰিমত্তই নিমন্ত্ৰণ ৰক্ষাৰ নামত সাজি কাচি ওলাল। মায়াদেৱীয়ে ৰজাক সজাই পৰাই ঘোঁৰাৰ পিঠিত তুলি ৰাস্তাৰে কোঁৱৰৰ ঘৰলৈ বুলি পঠিয়াই দিলে। লগে লগে মায়াদেৱীয়েও সিন্ধি মুখেৰে আহি কোঁৱৰৰ ঘৰত উপস্থিত। মায়াদেৱীয়ে কোঁৱৰৰ ঘৰত ৰন্ধা বঢ়া কামত ব্যস্ত হৈ পৰিল। কিছু সময়ৰ পাছত ৰজাও আহি কোঁৱৰৰ ঘৰ পালে। ততাতৈয়াকৈ কোঁৱৰে ৰজাক আদৰি ঘৰলৈ লৈ গ'ল। সময়ত দুয়ো বন্ধুৱে খোৱা বোৱাত ব্যস্ত হৈ পৰিল। মায়াদেৱীয়ে মূৰৰ ওৰণিখন বেছিকৈ টানি লৈ ভাত আঞ্জা বিতৰণ কৰাত লাগিল। ৰজা আৰিমত্তই ভাত আঞ্জা দি থকা সময়ত মায়াদেৱীক চিনিব পৰা নাছিল, যদিও সাজ পাৰ আৰু চাল চলনত মায়াদেৱী বুলি সন্দেহ কৰিছিল। ৰজা আৰিমত্ত আছিল বৰ বুদ্ধিয়ক আৰু কৌশলী। মায়াদেৱী হয়নে নহয় পৰীক্ষাৰ বাবে ভাত আঞ্জা দি থকা সময়ত কোনেও গম নোপোৱাকৈ পিছফালে আঞ্জাৰ চিটিকনি মাৰি দিলে। মায়াদেৱীয়ে আঞ্জাৰ চিটিকনিৰ কথা গমকে নাপালে। অৱশেষত খাই বৈ ৰজা আৰিমত্তই কোঁৱৰৰ পৰা বিদায় ল'লে। ৰজা ঘোঁৰাৰ পিঠিত উঠি ৰাস্তাৰে ঘৰ আহি নপাওঁতেই মায়াদেৱী সিন্ধিমুখেৰে আহি ৰাজ অন্তঃপুৰত উপস্থিত হ'ল। সত্যক কোনেও কেতিয়াও লুকুৱাব নোৱাৰে।
বেচেৰী মায়াদেৱী ঘৰ আহি পালে, কিন্তু সাজ জোৰ সলাবলৈ সময়কে নেপালে। পিন্ধি থকা সাজেৰেই ৰজাক বাটৰ পৰা আদৰি আনিবলৈ যাওঁতে কাপোৰত লাগি থকা আঞ্জাৰ চিটিকনি ৰজাৰ চকুত পৰিল। ৰজাৰ আৰু বুজিবলৈ বাকী নাথাকিল। খঙত অগ্নিকৰ্মা হৈ সাপৰৰ পৰা তৰোৱালখন উলিয়াই তাইক খেদি আহিল। মায়াদেৱী উপায়হীন হৈ প্ৰাণৰ তাৰণাত দৌৰিবলৈ বাধ্য হ'ল। খেদি খেদি আহি ৰজাই এই ঠাইতে মায়াদেৱীক একে খাপে দুচুৱা কৰিলে। মায়াদেৱীক অৰ্থাৎ মাদৈক কটা বাবে এইখন ঠাইৰ নামেই হ'ল মাদৈকাটা। এটা জড় বস্তু হৈও যেন আৰিমত্তগড়ে নিজৰ ভিতৰতে এক জীৱন্ত সৌন্দৰ্যৰ প্ৰতীক। তাৰ প্ৰতিটো ৰেখা যেন বিচক্ষণতাৰে খোদিত, প্ৰতিটো পৃষ্ঠ যেন মেঘৰ কোমল স্পৰ্শত মসৃণ। দীপ্তি এনে যে পোহৰৰ ৰশ্মিয়ে তাৰ ওপৰত পৰি মুহূৰ্ততে এক সোণালী চাৰে সাৰিছিল, যেন যাৰ চকুত পৰিলেই চকু থিয় হৈ পৰে। গড়টোৰ স্থায়িত্বৰ মজবুতি যেন অটুট বিশ্বাসৰে দৰে, নিস্তব্ধ অথচ দৃঢ়, জড় অথচ সজাগ। তাৰ নিৰ্মাণ শৈলীত আছে এক শিল্পীৰ গভীৰ চিন্তা, যেন সাধাৰণ বস্তু নহয়, এটা নীৰৱ কবিতা যি শব্দৰ আশ্ৰয় নোলোৱাকৈ মুগ্ধ কৰে। আৰিমত্ত গড়টোৱে নিজৰ উপস্থিতিৰে সকলোকে নীৰৱে ক'ব খোজে, মোৰ সৌন্দৰ্যৰ মাজত আছে ব্যৱহাৰৰ সৌজন্য। আৰু গড়টোৰ প্ৰতিটো বেকা ৰেখাত লুকাই আছে কোনো এক নিখুঁত হিচাপ, তাৰ সৌন্দৰ্যৰ কাৰুকাৰ্যত, পৰিপাটিত আৰু গুণগত নিৰ্মাণত। যদি প্ৰকৃতিয়ে নিজৰ হাতেৰে কোনো বস্তুৰ আকাৰ দিছিল, তেন্তে হয়তো এই আৰিমত্তই হ'ব পাৰিছিল সেই ৰূপ। আৰিমত্ত গড় গম্ভীৰ আৰু স্থিৰ, যেন প্ৰকৃতিৰ বুকুত গঢ়ি উঠা এটি সভ্যতাৰ প্ৰতীক। তাৰ কাষতেই যেন এজন শিল্পীৰ কেনভাছৰ সীমাৰেখা স্পৰ্শ কৰি বিশাল ৰূপত বিস্তৃত হৈ আছে ধাননি আৰু কুঁহিয়াৰৰ খেতি। সেউজীয়া শিপাৰে সোণা গাঁথনিৰ দৰে ধাননি বতাহত ধুলিছে, মাথো চকুতেই নহয় হৃদয়তো এক অপূৰ্ব কোমলতা সৃষ্ট কৰি। সেই ধানৰ তীৰবিৰণিত যেন শব্দহীন সংগীত বাজে, এক নিশব্দ সুৰ যি চুপে চুপে ক'ব খোজে মাটিৰ প্ৰেমৰ কথা। কুঁহিয়াৰৰ খেতি সেউজেৰে আবৃত, সতেজ পাতবোৰ যেন জোনাক ৰাতিৰ কুঁৱলীৰ দৰে কোমল। তাৰ মাজে মাজে উজ্জ্বল উঠে সূৰ্যৰ আলোক, পাতত পৰি চঞ্চল হৈ উঠে সেউজীয়া দীপ্তি। খেতিত কাম কৰি থকা মানুহবোৰৰ গতিচলন, পিছলি কটি খুটি ধান আঠি লোৱা দৃশ্য, ই যেন জীৱন আৰু সৃষ্টিৰ এক অম্লান চিত্ৰ। আৰিমত্ত গড়ৰ স্থিৰতা আৰু সেই খেতিৰ সজীৱতা, এই দুয়ে এক দৃশ্যত মিলি গ'লে সৃষ্টি কৰে এক অনুপম সমন্বয়, যেন সভ্যতা আৰু প্ৰকৃতিৰ মাজত এক অনন্ত সঁহাৰি। গড়টোৰ গম্ভীৰ ৰূপৰ কাষত এই সেউজীয়া খেতিবোৰ যেন হাঁহি মাৰে, নিশব্দভাৱে স্মৰণ কৰাই সুন্দৰতা মাথো চকু ধৰাৰ বস্তু নহয়, ইয়াক অনুভূতি, এক জীৱনৰ অংশ। পুৱতি বেলি যেতিয়া ধাননিৰ ওপৰত ধুমুহা জাক পোহৰ নিধি ছটিয়াই
আৰিমত্ত গড়ৰ ছাঁ তাত পৰি এক নীৰৱ প্ৰসন্নতাৰে কুঁহিয়াৰৰ পাতবোৰ টপ টপকৈ শিশিৰ তুলি যেন প্ৰকৃতিৰ চকুত হাঁহি সেই দৃশ্যত ইমান সৌন্দৰ্য থাকে, ইমান সম্পূৰ্ণতা যেন সময় থমকি থাকে আৰু সকলো শ্ৰোতা যেন মুগ্ধ হৈ নীৰৱ হৈ পৰে। সৌন্দৰ্য আৰু স্থায়িত্বৰ এক নিদৰ্শন হিচাপে আৰিমত্ত গড়ে অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। মাথো দৃশ্যগত গৰিমা নহয়, ই হৈছে অঞ্চলটোৰ এক নীৰৱ শক্তি কেন্দ্ৰ। ইয়াৰ কাষত বিস্তৃত পথাৰ, বিশেষকৈ ধান আৰু কুঁহিয়াৰৰ খেতি কেৱল সৌন্দৰ্যৰ উপাদান নহয়, সেইবোৰ গ্ৰাম্য জনজীৱনৰ অৰ্থনৈতিক নাড়ী ধমনী। এই পথাৰবোৰে শতাধিক পৰিয়ালৰ জীৱিকাৰ আধাৰ গঢ়ি তুলিছে, যি পথাৰত প্ৰতিদিনে ৰবেলাৰ পোহৰত ঘাম বৈ কৃষকৰ দলে। এই পথাৰবোৰত ৰোপা হয় আশাৰ বীজ আৰু কটা ধানৰ কাণবোৰত থাকে খাদ্যৰ নিশ্চয়তা আৰু কিছু মাত্ৰা সন্তোষজনক উপাৰ্জন। আৰিমত্ত গড়ৰ অস্তিত্বে এনে এক পৰিৱেশ সৃষ্টি কৰিছে যিয়ে কৃষিকাজৰ বাবে সহজ যোগাযোগ, জলসিঞ্চনৰ ব্যৱস্থা আৰু বজাৰৰ এক নিকট সংযোগ প্ৰদান কৰিছে। ফলত কৃষকসকলৰ ফচল বিক্ৰী সহজ হৈছে, উৎপাদন বৃদ্ধি পাইছে আৰু গ্ৰাম্যবাসীৰ আয়ৰ পথ মুকলি হৈছে। উল্লেখযোগ্য যে আৰিমত্ত গড়ৰ সৈতে সংলগ্ন সৰু উদ্যোগসমূহ যেনে ধান মেলা, পৰিবহণ ব্যৱস্থা, স্থানীয় বজাৰ এইবোৰ একে টুকুৰা শিকলি হৈ কাম কৰি গৈছে, যিয়ে গ্ৰাম্য অৰ্থনীতিৰ চকা ঘূৰাই ৰাখিছে। বহু গাঁৱলীয়া যুৱকে এতিয়া এই অঞ্চলত ব্যৱসায়িক চিন্তাৰে আগবাঢ়িছে। কেউ খেতি প্ৰযুক্তি উন্নত কৰিছে, কেউ সঞ্চয়ৰ লগত বিনিয়োগ শিকি নিজৰ পৰিয়ালৰ উন্নতি ঘটাইছে। পূৰ্বে যি অঞ্চলটো কেৱল জীৱন ধাৰাৰ লগত সংগ্ৰামত ব্যস্ত আছিল, এতিয়া তাৰ মাজে মাজে সপোনৰ ৰখনি জ্বলি উঠিছে। পথাৰৰ মাজেদি ফাল্গুনী বতাহ বৈ যায় আৰু তাৰ সৈতে বৈ যায় উৎসাহ, নতুনত্বৰ সম্ভাৱনাৰ বাতাহ। আৰিমত্ত গড় সঁচাকৈ এক বস্তুৰে অধিক। ই হৈছে এক কেন্দ্ৰ, যিয়ে প্ৰত্যক্ষ নে পৰোক্ষভাৱে অঞ্চলটোৰ অৰ্থনৈতিক গতি সচল ৰাখিছে। যি গাঁওবাসীৰ বাবে এক পথাৰ আছিল মাথো খেতিৰ ঠাই, এতিয়া সেই ঠাই হৈছে সম্ভাৱনাৰ ক্ষেত্ৰ, য'ত কৃষি, উদ্যোগ আৰু আত্মসন্মান একেলগে গঢ়ি উঠিছে। ইনস্পায়াৰ এণ্ড ক্ৰিয়েট ছ'চাইটিৰ স্বেচ্ছাসেৱী সংগঠনৰ প্ৰতিজন সদস্যই অতি গভীৰভাৱে আৰিমত্তৰ ইতিহাস, তাৰ লগত জড়িত বিভিন্ন বিষয় অতি সূক্ষ্মভাৱে বিশ্লেষণ কৰিবলৈ চেষ্টা কৰিছিল। আৰিমত্ত গড়ৰ আশে পাশে থকা ধৰ্মীয় অনুষ্ঠানসমূহেও ওচৰে পাজৰে থকা বিভিন্ন ধৰ্ম, জাতি, জনগোষ্ঠীৰ মানুহৰ যিটো এনাজৰী, সম্প্ৰীতিৰ এনাজৰী দ্বাৰক অতি মজবুতকৈ ধৰি ৰাখিছে। আৰিমত্তৰ ৰজাই নিৰ্মাণ কৰা সেই বিশাল পুখুৰীটোৰ পাৰত। এতিয়া আপোনালোকক ক'ব বিচাৰিছোঁ এইটোৱে কথা যে এইটো যদি এখন গাঁৱৰ ভিতৰত নাথাকি কোনো চহৰ অঞ্চলত থাকিলেহেঁতেন, নিশ্চিতভাৱে চৰকাৰে ইয়াক ভালকৈ সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিলে। আমি সকলোৱে জানো শিৱসাগৰত গ'লে
যিটো শিৱসাগৰ জয়সাগৰৰ কথা আছে, মই যোৱাবাৰ গৈছিলোঁ, ইমান এটা সুন্দৰ পৰিৱেশ তাত নিৰ্মাণ কৰা হৈছে। ইয়াতো যদি তেনেকুৱা ধৰণৰ এটা নিৰ্মাণ, ইমান ডাঙৰ এটা বিশাল পুখুৰী, ইয়াক যদি ভালকৈ নিৰ্মাণ কৰিলেহেঁতেন চৰকাৰে, তেনেহ'লে টুৰিষ্টৰ ক্ষেত্ৰত বা ক'ৰবাত আমি এইটো এটা ইকনমিকেলি গাঁওখন ডেভেলপৰ ক্ষেত্ৰত কিন্তু এটা মানে এই পুখুৰীটো সহযোগ কৰিলেহেঁতেন বুলি মই ভাবোঁ ব্যক্তিগতভাৱে। সেই ক্ষেত্ৰত মই চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাম, আমি NG ইনস্পায়াৰ্ড গ্ৰেট ছ'চাইটি অনুৰোধ জনাব যে ইয়াক অলপমান সংৰক্ষিত আৰু ইয়াক অলপ প্ৰচাৰ কৰাৰ ব্যৱস্থা ল'ব লাগে। আৰিমত্ত গড়ৰ উপৰিও আৰিমত্ত ৰজাই খন্দোৱা বিখ্যাত পুখুৰী আৰিমত্ত পুখুৰীটো উল্লেখযোগ্য। ইয়াৰ যিটো প্ৰখৰতা, ইয়াৰ গভীৰতা, বিস্তৃত অঞ্চল আগুৰি আছে। প্ৰায় ক'ব গ'লে 22 বিঘা মাটিত খান্দিছিল সেই আৰিমত্ত মানে পুখুৰীটো, যিটো পুখুৰী আজিও সেই ইতিহাসৰ এক জ্বলন্ত প্ৰমাণ হিচাপে থিয় হৈ আছে। আৰু বহু মানুহে সেই পুখুৰীটো চাবলৈ যায় আৰু আক্ষেপ কৰে যে ইমান এটা সুন্দৰ পুখুৰী, ইমান এটা বিশাল বিস্তৃত অঞ্চলত বিস্তৃত হৈ থকা এটা পুখুৰী, কিন্তু কোনো সংৰক্ষণৰ ব্যৱস্থা নাই। তাৰ কাৰণে বহু মানুহে আক্ষেপ কৰে। আকৌ আপোনালোকক ক'ব বিচাৰিছোঁ, প্ৰায় 22 বিঘা মাটিত খন্দোৱা আছে এই আৰিমত্ত পুখুৰীটো। কিন্তু দুখ লাগে এইটোতে যে ওচৰৰ মানুহেও নাজানে যে এই পুখুৰীটো এনেধৰণে নিৰ্মিত হৈ আছে বা এনেকুৱা ধৰণে এটা পুখুৰী আছে আৰিমত্ত ৰজাই বনোৱা। আমি বহুতো মানুহৰ লগত কথা পাতিছিলোঁ, যিসকলে কৈছিল যে আমি এতিয়ালৈকে এই পুখুৰীটো দেখাই নাই। যি নহওক, ৰজা আৰিমত্ত আজি নাই, কিন্তু ৰজাই সজোৱা আৰিমত্ত গড়ৰ কীৰ্তি আছে। দুখ লাগে, আৰিমত্ত গড়টোক আজি কিছুমান সামাজিক শত্ৰুৱে কোটি কোটি ছিন্ন ভিন্ন কৰিব বিচাৰিছে। ইয়াৰ মাটি চাৰিওফালৰ পৰা কাটি শেষ কৰিব ধৰিছে। আন কিছুমানে এই গড়টোৰ ওপৰত বসতি স্থাপন কৰিবলৈ লৈছে। কিছুমানে আকৌ গড়টোৰ ওপৰত নিজাববীয়াকৈ গছ গছনি ৰোপণ কৰি নিজৰ স্বাৰ্থ পূৰণ কৰিব ধৰিছে। গড় খাৱৈটো কিছুমান অসাধু লোকে বেআইনীভাৱে দখল কৰি খাল খন্দাৰ উপৰি খেতি পথাৰত পৰিণত কৰিছে। যি সময়ত আৰিমত্ত গড়টো মাদৈকতা গাঁৱৰ বেৰ সদৃশ আছিল, বানপানীকে আদি কৰি বিভিন্ন সময়ত এই গড়টোৱে মাদৈকতাবাসীক ৰক্ষণাবেক্ষণ দি আহিছে। ইয়াৰ ওপৰত থকা ঘাঁহ বন, এই গাঁৱৰ গৰু ছাগলীৰ চৰণীয়া পথাৰ আছিল। খাৱৈটো বিভিন্ন মাছ পুঠিৰে উভৈনদী আছিল। মাছমৰীয়াবোৰে মাছ মাৰি নিজে খোৱাৰ উপৰি 2-4জনে বিক্ৰী কৰি নিজৰ জীৱিকা অৰ্জন কৰিব পাৰিছিল। কিন্তু আজি আৰিমত্ত গড়টোক আৰু ইয়াৰ খাৱৈটোক ৰক্ষণাবেক্ষণ দিব কোনে? প্ৰতিযোগিতামূলকভাৱে ইয়াৰ ধ্বংস কাৰ্য দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। উত্তৰ গড়ৰ পশ্চিমফালে বৈদ্যগড়, জামতোলা আদি ঠাইত ইয়াৰ চিন চাপ নোহোৱা হৈ ক্ৰমান্বয়ে পৰিছে। মাজত হাতীমূৰাৰ পৰা গড়পোনা হৈ বৰকুৰলৈ কিছু আছে যদিও মাজে মাজে কাৰোবাৰ দখলীভুক্ত হৈ পৰিছে। গড়টোৰ উত্তৰ ভাগত খাৱৈটো একেবাৰে নাই। পূব গড় খাৱৈটো ভোলাৰ বান্ধলৈ কিছু আছে যদিও অৱস্থা তথৈবচ। সেয়েহে আমি এই তথ্যচিত্ৰৰ জৰিয়তে সদাশয় ৰাইজক অনুৰোধ কৰোঁ যাতে ইয়াৰ ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব প্ৰত্যেকজন সচেতন লোকে লয়। 650 বছৰতকৈ অধিক বছৰীয়া এই আৰিমত্ত গড়টো আৰু ইয়াৰ খাৱৈটোৰ কীৰ্তিচিহ্ন ধ্বংস কৰিব নিদিব। ইয়াক ধ্বংস কৰিলে এটা জাতিক ধ্বংস কৰা হ'ব আৰু পাপী চুব। নিজ স্বাৰ্থ বাদ দি ৰজাদিনীয়া স্বাৰ্থ সুৰক্ষা কৰক। আৰিমত্ত গড়টোৰ আৰু ইয়াৰ খাৱৈটোৰ কীৰ্তিচিহ্ন সুৰক্ষিত ৰাখক। শেষলৈ ভিডিঅ'টি চোৱাৰ বাবে আপোনালোকক ধন্যবাদ।